তৰামণি, তোমাৰ তৰাৰ মায়া মই এৰিব নোৱাৰা হৈছোঁ। ঐ তুমি তৰা, মই চন্দ্ৰ, আৰু আমাৰ সৰু সৰু গ্ৰহ হ'ব। কোন বে চুট চুট কৰি থাকা? ভাই তোৰ সৌৰজগতখন ঠিকেই আছে, বাছ তই মাইকটো অফ কৰি ল। আবে মোৰ ফোন, মোৰ মুখ, মোৰ মাইক, তই ক'ব লগা কোন বে? অনলাইন ক্লাছ চলি আছে, তই পাই আছা যদি। আৰু কিবা বানাবা আছে তোমাৰ? হা? নাই 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 নাই। আচ্ছা আচ্ছা, ক্লাছটো ষ্টাৰ্ট কৰোঁ নহ'লে ন প্ৰভু, আপোনাৰ যদি মানে একো নাই আৰু প্ৰগ্ৰেম। टोनी कशाला थांबलास रे वाजव की আজি কি পঢ়াম? ছাৰ আপুনি মোক এটা কথা কওকচোন। কি? ছাৰ আপুনি সদায় আমাৰ চাৰিটাৰে ক্লাছ কিয় লয়, বাকীকেইটাৰ কিয় নলয়? চা, মই এটা ভিডিঅ' কল কৰোঁ য'ত বেটছ 1 থাকে, য'ত ভাল গুণী জ্ঞানী বিজ্ঞানী চলিমাখান পঢ়ে, আৰু তহঁতলি বেটছ 2 য'ত গাধা নিকম্মা ব্ৰেইনত খোচা পৰি থকা চলিমাখান পঢ়ে, বুজিছা? ছাৰ নহ'লে বেটছ 1ত কোনে পঢ়ে? ময়ে পঢ়াম। তলত তলত পন্দখন বহম গম পাবি, একদম চব। আৰু रोशनी, लास्ट क्लास क्यों अटेंड नहीं किया तुमने? हैं सर क्या मैं? नहीं तो क्या, सूर्य देवता से बात कर रहा हूँ मैं। हैं सर वो ना मेरा चार्जर खराब हो गया था। क्यों, पूरे खानदान में क्या तुम लोग का एक ही चार्जर है? हैं सर वो ना मेरा आईफोन है ना, इसलिए। आईफोन? वाह बेटा वाह। বাদ দিয়া এইবোৰ, মই আজি তোমালোকক অলপ চায়েন্সৰ কথা সুধিম। চায়েন্স, বিজ্ঞান, বুজি পাইছা তো? তো লাষ্ট ক্লাছত মই তোমালোকক সুধিছিলোঁ কেমিকেল ফৰ্মুলা অফ ৱাটাৰ। চ' কোনে ক'ব মোক এতিয়া, কোনে ক'ব? কাৰ মনত আছেনো? মই জানোৱে তুমি মাত দিবা বুলি, মই জানো তোমাৰ মনত আছে। দেখুৱাচোন এতিয়া কেমিকেল ফৰ্মুলা ৱাটাৰ কি? Sir, H I J K L M N O. ৱাও! বাহ, এইটো কি আছিল? Sir, আপুনি চোন কৈছিল chemical formula of water is H2O. আৰে হেতো H2O, H2O, not H2O। কি হ'ব? তে সেইবোৰ বাদ দি এতিয়া মোক ক, যদি পৃথিৱীৰ ভিতৰত লাভা আছে, দেন পৃথিৱীৰ বাহিৰত কি আছে? ছাৰ বাহিৰত অপ' আৰু ভিভ' আছে। তহঁতকেইটা ওচৰত থাকিব লাগিছিল এতিয়া, মাৰি মাৰি ভেকুলী পেলালোঁ হয় মই। তাৰমানে এইবাৰ না মোৰ নাম দুভাবা আহিছে তহঁতে এনেকৈ কি পৰীক্ষাত ইমান লিখি এইবি লাভা অপ' এই ভগৱান। চা, নেক্সট কুৱেশ্যনটো একদম ইজি কুৱেশ্যন, বুজিলি? একদম ইজি। চ' মই ভাবোঁ যাতে তহঁতৰ কোনোবাই এটাই মুঠতে আনচাৰটো দিয়া, আৰু এটা গুড আনচাৰ। এই ফাল্টু কুৱেশ্যন মাখানৰ ফাল্টু আনচাৰ নিদিবি। কুৱেশ্যনটো ফাল্টু নাছিল দেচোন সেইবুলি, চ' আনচাৰটো ফাল্টু আছিল। চ' নেক্সট আনচাৰটো যাতে
দিয়া আৰু চ' কুৱেশ্যনটো হ'ল জিন্দা থকাৰ কাৰণে চবতকৈ দৰকাৰী বস্তু কি দেখো এতিয়া बस एक मुलाकात मेरी जान তই ফোন ৰাখবি না হা ৰাখবি না তই ফোন গুলি উঠি দিম এই পেৰে ক্লাছ কৰি আছো না মুজৰা পাতি আছো তই এতিয়া খবৰ দি আছ চবকে এতিয়া মানে মই একজিষ্টে নকৰোঁ ভাই চাহ ভাই তোৰ নিজৰে দুনিয়া বা ইয়ে ফোনত বাজি সি কোনোবাত বিজি সি তো লাভা ওপৰতে মৰি আছে মই সঁচাকৈ কৈছোন তহঁতে বাপাহাত হা বাপীহাত কোনদিনা মন দি পঢ়িম বুলি ভাবছা তহঁতে হা কোনদিনা ছাৰ মোৰ মতে মানুহে অকল দুটা কাৰণতে পঢ়ে দে কচোন মিষ্টাৰ চাইণ্টিষ্ট কি দুটা কাৰণ फर्स्ट भय सेकंड शौक और सर बिना वजह हम कोई शौक नहीं रखते और डरते तो हम किसी के बाप से भी नहीं वाह 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 बेटा वाह তুমি পাৰিবা মই জানো তোমাৰ কেৰিয়াৰ আছে অঁ এনেকুৱা ডাইলগ মাৰি তুমি যদি ৰিল বনোৱা লাইকছ পাবা মই জানো কিন্তু মোৰ আগত নহয় বুজছা মোৰ আগত নহয় ডাইলগ মাৰিব আহিছে এটা আনচাৰ দিবা নোৱাৰি ডাইলগ মাৰিব আহিছে तुम दोनों क्या हंस रहे हो क्या 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 है रोशनी क्या कछु ना सर कुछ भी तो नहीं মই দেখছো মই দুটাকে দেখছো কি চাই চাই হাঁহি আছিল চল দেখি হা কি চাই চাই হাঁহি আছিল হে তোৰ দুটাও হেলে চলি কি আছে তাৰ মানে ইয়াতে ছাৰ কওঁনে ছাৰ ক'লোঁ কিন্তু অঁ কয়ে सर सर আপুনি মুখ চাবি দিনে ক্লাছ কৰি আছে নেকি ছাৰ আপোনাক কিন্তু ৰঙা আণ্ডাৰৱেৰত একদম ছুপাৰমেন যেন লাগছে আবে এ তহঁতে কেনেকৈ গম পালি ছাৰ আপোনাৰ ছোৱালী দেখোন ৰিল বনাই আছে তাৰ পৰা অলপ চলপ দেখা পায় মাজনী মই কিমান কম তো খা তোৰ তই দৰ্জাখন বন্ধ কৰি ফেলে তোৰ মায়া মাখান কৰি থাকবি মানে ক্লাছ বন্ধ কৰে যা